এই যে আপুনি মোক দেখিছে, মই নতুনকে প্ৰেমত পৰিছোঁ। আপুনি যদি আপোনাৰ মতে ক'ব বিচাৰিছে, তেতিয়াহ'লে মই এজনী ছোৱালীৰ ওপৰত প্ৰেম বলিয়া হৈছোঁ। কিন্তু হঠাৎ এদিন ছোৱালীজনী মোক কি কৈছিল জানে? তোমাৰ চাগে আৰু জীৱনত চাকৰি নহ'ব, ঘৰৰ পৰা মোৰ বিয়া ঠিক কৰিছে। তুমি মোক পাহৰি যোৱা। কথাটো শুনি বুকুখন বৰ চেৰচেৰাই গৈছে। মই তেতিয়া কি ক'লো জানে? মায়ে তোমাৰ বিয়া ঠিক কৰিছে, তুমিতো কৰা নাই। মোক তেতিয়া ক'লে কি জানে? মোৰ ঘৰৰ পৰা চাকৰি নোহোৱা ল'ৰালৈ কেতিয়াও বিয়া নিদিয়ে। মই তাইক কৈছিলোঁ মোৰ ৰিটেন পাছ কৰিছোঁ, ভাইবা বাকী আছে, খালি এটা মাহ মোক সময় দিয়া। নুশুনিলে মোৰ কথা। আৰু সেইদিনা মোৰ তাইৰ লগত লাষ্ট কথা আছিল। মই কৈছিলোঁ, তুমি মোক এনেকৈ এৰি যাব নোৱাৰা ৰাধিকা। আৰু কথা এটা কওঁ, তুমি যদি মোক ইয়াত হঠাতে এনেকৈ এৰি যোৱা, তথাপিও মই এটা কথাই ক'ম, তুমিয়ে মোৰ লাষ্ট এণ্ড তুমিয়ে মোৰ ফাৰ্ষ্ট ভাল পোৱা। আৰু এৰি গ'লে মই এটা কথাই ক'ম, জীৱনত কেতিয়াও চুক্তি নোহোৱাকৈ প্ৰেম নকৰিব।